क्या हो गया भाई यहाँ पर? সেইটো কি হলো? সেইটো কি হল? কিবা বৰকাঠ হোৱা আছে বুলি কৈছে। হা হা? বৰকাঠ হোৱা। এটা হয় আহক নহ'লে এইটো কেলা পিঠি ধুলা হ'ব এতিয়া। কথা বেয়া হ'ব। হ'ব নামাৰিব। হ'ব নামাৰিব। ओ और टीम क्या है भाई, ध्यान से चलाना करो भाई। ये क्या हो गया भाई यहाँ पर क्या हो गया? साइड एक्सीडेंट हो गया सर। एक्सीडेंट हो सकता ওটা এটা কি হলো? এটা কি হল? কিবা বৰকাঠ হোৱা আছে বুলি কৈছে। হা হা? বৰকাঠ হোৱা। পকা ধৰা? ল'ৰা ছোৱালী অ হুপা ধৰা। আচ্ছা পকা ধৰা কৈছে যে ধৰিলে আচ্ছা। কি হৈছে চাউণ্ড खिलाइछौ ऊपर ओलाइछ नि पुलिस आ गया भाई। हेलो 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 আপোনাৰ মানুহে ক'লে ইয়াত লগ চোৱাত হৈ গণ্ডগোল লগাইছে। এইটো শুনি পেলাই হেড কৰি পেলাম নেকি? আপোনাৰ ঘৰ ক'ত? ঘৰ ক'ত? হা আপোনাৰ ঘৰ ক'ত? এই এবাৰ হেৰি ৱেষ্ট বাংলাদেশ। আপোনাৰ ঘৰ ক'ত? বাংলাদেশ কৈছিলে কওক ফাৰ্ষ্ট টাইম। আপোনাৰ ঘৰ ক'ত? নহয় ই ফাৰ্ষ্ট টাইম বাংলাদেশ কৈছে। তাৰপৰা এইখিনি সোনকালে ভাই কমা ঘৰ ক'ত? একো ডাল নাই। হা ৰাণা দা ৰাণা কেলা আমিও চিনি পাওঁ। তই কোন হয়? আপোনাৰ মানুহে গণ্ডগোল লগাইছে ইয়াত। ইমিডিয়েট আহক আপুনি। যদি ৰাণা দা হয় আহক নহ'লে এইটো কেলা পিঠি ধুলা হ'ব এতিয়া। কথা বেয়া হ'ব। 100টামান মানুহে বেৰি ধৰি থৈছে। এইটো কেলা ৰাণা নেকি? কোন এইটো ৰাণা কৈছে হয় নে নহয়? আগতে ক'ব বিচাৰা নাই ৰাণা দা কেলা ইমিডিয়েট কি বাল কৰি আছে? ৰাণা কেলা মই ধৰিছে আপুনি উলিয়াব আমি ধৰিলো ঠগামি কৰি আছে। এইটো ৰাণা হয় বুলি কৈছে। ৰাণা মাতটো মই বুজি নাপাওঁ নেকি? মোৰ লগত ডেইলি লেনদেন কৰি থকা মানুহটো
ওচৰত একো প্ৰুফি কিবা এটা সেইটো নাই বোলে মালিকৰ ঘৰত মালিকৰ ঘৰত মালিকৰ ঘৰ মালিকৰ ঘৰ উলিয়াই দিব নাই উলিয়াব পৰা নাই ন সেইটোৱে ক'ব পৰা সেইটোৱে লাগে এতিয়া মই এতিয়া আছোঁ এতিয়া ভাড়া ঘৰত যেনিবা ভাড়া ঘৰত ক'ত মোৰ মালিকৰ মই দেখাই দিম বাৰু মই মালিকৰ কাগজ পত্ৰ কিনি আছোঁ মালিকে দি সেইটো দিব নোৱাৰি ঐ ৰ'ব দৌৰিছে ধৰি আনিছেগে ন আচ্ছা পুলিচলৈ ফোন কৰিছে পুলিচলৈ জনাই দিব লাগিছিলে খবৰটো কৰিছে ন পুলিচক জনাইছে নি দাদা নাই পুলিচক জনাইছে নেকি থানালৈ যাব থানাত নিবলৈ লাগে ইয়াক কেলা কাটি কিনে আধা পুতি হ'ব নামাৰিব হ'ব নামাৰিব দেই দাদা এই পুলিচকে কৈ দিয়ক থানাত নিব নালাগে থানাত গ'লে বাচি যাব উঠাইছিলে নেকি তেনেকৈহে শুনিছোঁ পোৱালি এটা উঠাইছিলে বুলি কৈছিলে ময়ো উঠিছে বা বাপৰ পৰা ভাত খাবলৈ মই ওলাইছিলে তাৰপৰা এইফালে মই এক্সিডেণ্ট হ'লে কি হ'ল তেনেকৈ মোৰ চাইকেলখন লৈ বিচাৰিলোঁ এই পলাব নালাগিছিলে অঁ পুলিচৰ গাড়ী আহিলে ন এইখন মানে আকাশখন বোকাখাট পুলিচ আছে আচ্ছা এইখন আহিলে ই মানে বেছিকৈ পলাই বেছি জেং কৰিলে পলাব নালাগিছিলে সি নিশ্চয় কিবা এটা আছে তাৰ আকৌ ইফালে মানে ইহঁতক মানে পায়ে থাকোঁ গম পাইছে নাই যদি টেম্প আছে এটা আমাৰ হোটেলৰ ওচৰত চাইডত এটা পুলিচ আহি গ'ল বাৰু কি হ'ব গাইজ এতিয়া বহুত প্ৰব্লেমত ফচি গৈছে মানে একচুৱেলি ল'ৰা ধৰিছে কৈছে আৰু পলাইছে বুলি কৈছে এইটো অলৰেডি পুলিচৰ গাড়ী আহি গ'ল পুলিচে হেণ্ডেল কৰিব নিশ্চয় চাওঁচোন বাৰু অকণমান আগলৈকে গৈ চাওঁ কিমানটো বাৰু হেৰি হয় কি হ'লগৈ থানাখন এইখন ইয়াত এইবিলাক ক'ত পলাইছে চব ইয়াৰ পৰা ন ঠেলাই পলাইছে সেইখন ইয়াৰ পৰা কিমান দূৰ পলাইছে বাচোন ইমানটো তাৰ পলাবৰ দৰকাৰ নাই সঁচা কথা কৈ দিলে হ'ল হয় নাই এতিয়া কি হ'ল ইয়াৰ মানুহে নেকি নহয় লোহাৰৱালা বুলি কৈছে এতিয়া আচ্ছা লোহাৰৱালা এতিয়া সেইকাৰণে ইয়াত ক'ত পলাইছে ঘৰ কোনো হেৰিয়ে নকৰে তাৰ আইডি প্ৰুফ একোৱেই নাই মালিক কোন এতিয়া মালিকৰ কোন মালিকৰ উত্তৰ দিব পৰা নাই নহয় সেইখন ঠেলা গাড়ী ধৰিছে এইজনে এই হাজিৰা চোলা পিন্ধাজন পুলিচ আহি গ'ল ইয়াতে আছে বোলে ইয়াত আছে বোলে কি গাড়ী কথা বুলি এইখন গাড়ীখন সি নামটো কিবা কিনো দিন আহি গ'ল আৰু দেই অসমত
এতিয়া বৰ্তমান যিহেতু তাৰ গাতো ভুল আছে বিশেষকৈ মানে কি হ'ল তাক হেনো সুধিছিলে ঘৰ ক'ত সি হেনো পলাইছিলে বোলে তেতিয়া তাৰপিছতে পলাই যোৱাৰ কাৰণে মানুহৰ সন্দেহ হৈ গ'ল যিহেতু এতিয়া অসমত আমাৰ হুপাধৰা নামত পূৰা হুলস্থুল চলি আছে আৰু সি সেইটো সময়ত পলাব নালাগিছিলে আৰু সি এতিয়া মানে কি যিটো মালিকক ফোন কৰিছে মালিকে এতিয়া তাৰ মালিকৰ এড্ৰেছটো মালিকে নিজৰ এড্ৰেছটো দিবলৈ টান পাইছে মানে আৰু কোৱা মতে আৰু মই জনামতে আৰু বিশেষকৈ মানে কি একো নাই ইয়াৰ কমাগাঁও মানে কিন্তু ভাল কাম এটা কৰিছে মানে কি হ'ল কাৰণ সতৰ্ক হ'বও লাগে আৰু ইয়াত কোনো বিতৰ্ক কৰিব দৰকাৰ নাই ঠিক আছে আৰু বিশেষকৈ মানে কি কমাগাঁও মানুহবিলাক মানে একচুৱেলি মানে বহুত ভাল কাম কৰিছে মানে কি হ'ল এতিয়া ধৰক মানুহটোক নামাৰি পুলিচক গতাই দিছে কাৰণ এইটো খুব ভাল পদক্ষেপ লৈছে ইয়াৰ মানুহে আৰু এয়াই কাৰণ আপোনালোকে যদি ক'ৰবাত হুপাধৰা দেখিছে বা সন্দেহ কৰিছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট হাত নুতুলিব সোধা পোছা কৰি পিনি আপোনালোকক আমাৰ বিচাৰ কৰিবলৈ আমাৰ পুলিচ প্ৰশাসন আছে আৰু একচুৱেলি এইটো এটা কথা যে তেখেতে কেঁচুৱা এটা লৈ আছে বুলি কৈছিলে কিন্তু এইটো সঁচা নে কিমান দূৰ সঁচা মই গম নাপাওঁ কিন্তু যদি এনেকুৱা হৈছে তেনেহ'লে চবৰে খং উঠিবই নিশ্চয় কাৰণ আপোনাৰ নিজৰ সন্তানটি যদি বেলেগে টানি লৈ যায় তেনেহ'লে সেইটো এটা মানে বহুত খং উঠিব মানে আৰু আপুনিতো উত্তেজিত হৈ তেখেতকতো মাৰিবতো বিচাৰিব ন চ' এইটো যদি হুপাধৰা হয় তেনেহ'লে পুলিচে তদন্ত কৰিব আৰু পুলিচে যদি ভাল পদক্ষেপ ল'লে হয় আৰু কাৰণ যদি হুপাধৰা হয় মানে একচুৱেলি তেখেতৰ কোনো এড্ৰেছ নাই ঠিক আছে কোনো পান কাৰ্ড ভোটাৰ কাৰ্ড এতিয়ালৈকে সি দিব পৰা নাই আৰু আপোনালোকে ভিজুৱেলটো দেখিছেই আৰু একো নাই ইয়াত কোনো বিতৰ্ক নকৰিব জাষ্ট মই এটা শ্বেয়াৰ কৰিছোঁ যে মই আহি থাকোঁতে মই কিন্তু এইটো ভিডিঅ' পালোঁ আৰু কাৰণ মই এক্সিডেণ্ট বুলি ভাবিছিলোঁ প্ৰথমতে কিন্তু এক্সিডেণ্ট নহয় হুপাধৰা বুলি কৈছিলে ত' সেইকাৰণে মানে মই আকৌ ঘূৰি গ'লোঁ অকণ আগৰ পৰা গৈ ত' মানে কথাটো হ'ল এনেকুৱা মানে এতিয়া যিহেতু পুলিচ প্ৰশাসনৰ হাতত এটা পৰিলে আৰু এইটো ভালেই হ'ল আৰু কাৰণ আইন সদায় হাতত তুলি ল'ব নালাগে হয় নহয় নিজে কাৰণ পুলিচ প্ৰশাসন আছে আইনৰ কাৰণে পুলিচে নিশ্চয় সহায় কৰিব গাঁৱৰ ৰাইজক আৰু এয়াই আপোনালোকৰ গাঁৱে ভূঞে যদি হুপাধৰা ওলায় তেনেহ'লে বা সন্দেহ কৰে নিশ্চয় আপোনালোকে গাঁৱৰ আৰক্ষী বাহিনী আছে ঠিক আছে আৰু পুলিচ প্ৰশাসন আছে আপোনালোকে নিশ্চয় ধৰি বান্ধি তেখেতক পুলিচৰ হাতত গতাই দিব মোৰ মতে সেইটোৱে ক'ব বিচাৰোঁ আৰু বিশেষকৈ আৰু কি ক'ম আৰু এতিয়া মই বৰ্তমান পাই গ'লোহি নুমলীগড় ঠিক আছে আৰু এই ভিডিঅ'টো মই এইটো কাৰণে শ্বেয়াৰ কৰিব লগা হ'ল মানে যিহেতু আমাৰ অসমত এতিয়া হুপাধৰা নামত পূৰা মানে প্ৰচলিত হৈ আছে ঠিক আছে কিন্তু এতিয়া মই এইটো ক'ব পৰা নাই মানে এইটো এতিয়া হুপাধৰাই নে হুপাধৰাই নে এতিয়া মানে মই নিজে ক'ব পৰা নাই কাৰণ কেলৈ কৈছোঁ তাক হেনো সুধিছে ল'ৰা এটাই যে তোমাৰ ঘৰ ক'ত সি মানে বাংলাদেশ বুলি ক'লে এবাৰ কিবা বুলি কৈছে আৰু মানুহটো মানে পলাইছে বুলি কৈছে ঠিক আছে আৰু মানুহে পলালেতো সন্দেহ কৰিবই ন সেইকাৰণে মানে ৰাইজে ধৰিছে ধৰি বান্ধি আৰু ধৰি পিনি পুলিচক গতাই দিছে বহুত ভাল কাম কৰিলে আজিকালি মানে ধৰি বান্ধি লৈ যোৱা মানুহ বহুত আছেতো সৰু ল'ৰা ছোৱালী হয় নহয় আৰু সেইকাৰণে মানে মই দুইফালে কৈছোঁ যে আপোনালোকেও অলপ সতৰ্ক হওক ল'ৰা ছোৱালী সন্তানৰ প্ৰতি অলপ চকু দিব নজৰ দিব যাতে পিছত এনেকুৱা আমাৰ প্ৰব্লেমত নফচোঁ ইয়াৰ কমাৰগাঁও মানুহখিনি মই বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ মানে কোনো দুৰ্ব্যৱহাৰ নকৰি ধুনীয়াকৈ পুলিচক ফোন কৰি মাতি প্ৰশাসনৰ হাতত গতাই দিছে চ' ঠিক তেনেকৈ আৰু কিছুমানে উত্তেজিত হৈছে কাৰণ কিছুমানৰতো খঙেই উঠিছে কাৰণ খং উঠিবলগীয়া কথাও কাৰণ আপোনাৰ ল'ৰা ছোৱালী কোনোবাই লৈ গ'লে আপোনাৰতো খং উঠিব হয় নহয় সেইকাৰণে চ' কেয়াৰফুল চ' অ'কে গাইজ আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ চ' অ'কে চ' থেংকছ ফৰ ৱাচিং বাই বাই